Hello everybody, welcome to my YouTube channel Rasta Entertainment. So আজি মই এডাল নিউ হেডফোন আনবক্সিং কৰিম আপোনালোকৰ আগত তো চাই থাকক হেডফোনডাল আনবক্সিং কৰাৰ আগত মই কথা এটা কৈলো যোৱাকালি মানে মোৰ হেডফোনডাল বেয়া হৈ গ'ল সো ইমাৰ্জেন্সি হেডফোনডাল ল'ব লগা হ'ল মই এতিয়া বেছি দামী নহয় এনে আৰু বটৰ এডাল মই অৰ্ডাৰ দিছোঁ বট হেডফোন সবে জানে সো এতিয়া মই আনবক্সিং কৰি দেখাই আছোঁ সো চাই থাকক সো গাইজ এডাল মই এতিয়া এনে কম দামী হেডফোন আনিছোঁ ORAIMO কোম্পানীৰ ইমান দাম নহয় ইয়াত অৰিজিনেল প্ৰাইচ লিখাই আছে মই দেখাই আছোঁ ইয়াতে 289 লিখাই আছে ইয়াতে সো মই 270 रुपीस দিছোঁ ইহঁতক সো এতিয়া মই দেখাই আছোঁ আনবক্সিং কৰি সো মই চাই লওঁ ইয়াৰ ভিতৰত কি আছে ইয়াতে সো ইয়াৰ ভিতৰত দিছে এখন সিক্স মন্থৰ এখন ওয়াৰেণ্টি কাৰ্ড 6 মন্থত যদি কিবা ভিতৰত বেয়া হয় সো মোক চেঞ্জ কৰি দিম বুলি কৈছে তো এইখন মই এতিয়া ৰাখি দিছোঁ ইয়াতে আৰু কি চাই লওঁ আমি আৰু এইডালে হেডফোন হয় ORAIMO ইমান হেভি হেডফোন নহয় সো মই ইমাৰ্জেন্সি লগা হ'ল তো আনিলোঁ এতিয়া লকডাউনৰ টাইম সো নাপায় ক'তো যাব নোৱাৰি সো ওচৰতে পালোঁ লৈ আনিলোঁ মই বাকি বটৰ হেডফোন এডাল অৰ্ডাৰ দিছোঁ বাৰু মই সেইডাল আহিলে মই সেইডাল আনবক্সিং কৰি দেখুৱাই দিম সো এইখিনি আছিল আজি আনবক্সিঙৰ মূল বিষয়বস্তু সো হেডফোনডাল যদি কোনোবা ইউজ কৰিছে কেনেকুৱা লাগে মানে এবাৰ জনাই দিব মোক মই বাৰু চাইছোঁ বাৰু এবাৰ সাউণ্ড কোৱালিটি ঠিকে আছে এতিয়া সো আজিলৈ এইখিনি বাই বাই